তই হেৰি নহয় তই কেলে তই ভণ্টিৰ জীৱনটো কেলে ধ্বংস কৰিব বিচাৰিলি? ভণ্টিৰ জীৱনটো ধ্বংস কৰা নাই। ভণ্টি মন ধৰে ভণ্টিয়ে থাকিব নোৱাৰে। এতিয়া তহঁতি কি কৰিম বুলি আহিছ? আমি বিয়া পাতিম আকৌ। পাতিলোৱে ফটো দিলোৱে। তই বিয়া পতা নহয় তই গম নাপা তোৰ সংসাৰখন কি হ'ব তই গম পা তোৰ ঘৈণীয়েক মই ক'লো নহয় গম পাইছ নাই? কৈ দে যি কৰো এই নহলে মই এৰিব নোৱাৰো মানে। তাইক এইও এৰিব নোৱাৰে থকা হলে মই এইখিনি নকৰোঁগে। তই তাইক দেচোন। হেল্ল' কি হ'ল তই মোৰ কথা এবাৰো চিন্তা নকৰিলি? তই মোক কিমান পিত? কি পিটিলো? তই মোক অলপ পিত? এতিয়া বিয়া চিয়া পাতিলি মানে? তই এই যে বিয়া পতা বুলি গম পাইছ নাই তই ভালকে থাকি পাৰিবিনে বাৰু? তোৰ মা বাপে নাই নহয় মই তোক কি নাইকিয়া আছে মই তোক ভালৰ কাৰণেহে কৈছিলো চাকৰিটো কৰ বা কিবা কৰ ঠিক আছে তইতো মোক এবাৰ কথাখিনি জনাব পা এইটোলে বিয়া হৈ কি হ'ব বাৰু তই কচোন? হ'ব দেখা যাব। তই কিন্তু ঘৰত নোসোমাবি দেই। হা এতিয়া যি কৰ মই তেহেঁতৰ ঘৰৰ ঘৈণীয়েককো ইনফৰ্ম কৰিলো কিন্তু বৰ ডাঙৰ কথা হ'ল কিন্তু মই এতিয়া পুলিচত কমপ্লেইন কৰা কথা আছিলে মই নকওঁ আৰু মানে যি কৰ তই ভালকে থাক মাত্ৰ মই এইটোৱে কথা কৈছো মৰিলেও কিন্তু মোক নামাতিবি মোক মুখত নাচাবি আৰু মৰি হলেও তাহাঁতৰ ঘৰলৈকে যলৈকে যা গুচি যা কিন্তু মোৰ ঘৰলৈ নাহিবি কিন্তু আকৌ দেই মোৰ ঘৰলৈ আহি পেলাই দুইটাকে কাটিম আকৌ একদম চিধা চিধি কথা।